हेलो फ्रेंड्स नमस्कार मोर चैनेल आपनाक स्वागतम जनाइছো तो बंधुসকল আজি মই দেখুৱাম ইউটিউব ষ্টুডিও নো কি তো ভিডিওটো কেৱল ইউটিউবাৰ সকলৰ বাবে তো আশা কৰো ভিডিওটো হেকলৈ চাব কাৰণ ইউটিউবাৰ সকলৰ বাবে ভিডিওটো খুবেই গুৰুত্বপূৰ্ণ তো আপুনি যদি এজন ইউটিউবাৰ হৈ থাকে তো আপুনি ইউটিউব ষ্টুডিওটো অবশ্যই ব্যৱহাৰ কৰিব কাৰণ খুব ভাল এটা এপছ তো ইউটিউব ষ্টুডিও হৈছে এটা এপছ যেটোৰ সহায়ত আপুনি আপোনাৰ সম্পূৰ্ণ চেনেলটো কন্ট্ৰোল কৰিব পাৰিব বা নিয়ন্ত্ৰণ কৰিব পাৰিব তো এপছটো কেনেকৈ ডাউনলোড কৰিব আৰু ক'ৰ পৰা ডাউনলোড কৰিব আৰু এপছটোৰ ভিতৰত কি ফিচাৰ্ছ আছে হেয়া মই ইন্ট্ৰোটোৰ পিছত জনাম তো বন্ধুসকল এপছটো আপুনি প্লে ষ্টৰতে পাব প্লে ষ্টৰত যাই যদি আপুনি সাৰ্চ দিয়ে YT ষ্টুডিও সাৰ্চ দিয়াৰ পিছত আপুনি মোৰ মোবাইলৰ ডাটাটো অফ আছে তো সাৰ্চ দিয়াৰ পিছত আপুনি এই এপছটো পাই যাব তো জাস্ট ইনস্টল কৰিব তো ইনস্টল কৰাৰ পিছত ওপেন কৰিব তো ওপেন কৰাৰ পিছত যদি আপোনাৰ এলাউ খোজে তো আপুনি এলাউ দি দিব তো আপুনি যেটো চেনেল কন্ট্ৰোল কৰিব খোজে অৰ্থাৎ নিয়ন্ত্ৰণ কৰিব খোজে জাস্ট সেই সেই চেনেলটো আপুনি ইয়াৰ পৰা যাই সিলেক্ট কৰি ল'ব তো মই জাস্ট এই চেনেলটো দিছো তো এপছটো ওপেন কৰাৰ পিছত আপুনি আপোনাৰ ইউটিউব চেনেলৰ সকলোবোৰ ডাটা পাই যাব কোনটো ভিডিওত কেইটা ভিউ আছে কিমান ওয়াচ টাইম পালে তো সম্পূৰ্ণ চাব পাৰিব তো প্ৰথমতে মই দেখাই দিছো যে আপোনাৰ ইউটিউব চেনেলত মুঠ কিমান ওয়াচ টাইম পাইছে তো হেয়া চাবলৈ হলে তো আপুনি চাওক ওয়াচ টাইম মিনিটস তো আপুনি ইয়াৰ পৰা আপুনি ওয়াচ টাইম চাব পাৰিব কিমানটা আপুনি ভিউ পাইছে হেয়া আপুনি চাব পাৰিব আৰু ৰিয়েল টাইমস ভিউ অৰ্থাৎ 48 ঘণ্টাৰ ভিতৰত আপুনি কেইটা ভিউ পাইছে হেটো আপুনি জানিব পাৰিব আৰু আপোনাৰ সাবস্ক্ৰাইবাৰ 28 দিনত কেইটাকৈ সাবস্ক্ৰাইবাৰ পালে হেয়া আপুনি ইয়াৰ পৰা চাব পাৰিব তো যদি আপুনি ডিসকভাৰীত যায় তো আপুনি ইয়াত চাব পাৰিব যে আপুনি ইউটিউব ভিডিও ব্লগ মানুহে কেনে ধৰণে পাই ভিডিও ব্লগ চাইছে তো ইউটিউবত সাৰ্চ কৰি চাওক ইমান পাৰ্সেন্ট পাইছে তাৰ পিছত সাজেষ্ট ভিডিও ইমান পাৰ্সেন্ট এক্সটাৰ্নাল অৰ্থাৎ আপুনি শেয়াৰ কৰি যিখিনি ভিউ পাইছে হেয়া ইয়াত দিছে তো অডিয়েন্সত যদি যায় তো আপুনি হ'ব কোনটো দেশৰ মানুহে আপোনাৰ ইউটিউব ভিডিও ব্লগ চাইছে তো ইয়াত চাওক টপ কান্ট্ৰিজ ইন্ডিয়া ইন্দোনেছিয়া বাংলাদেশ ইজিপ্ট ফিলিপিনছ তো এই ঠাইৰ মানুহে মোৰ চেনেলৰ ভিডিও ব্লগ চাইছে তো যদি প্লেলিষ্ট থাকে তো প্লেলিষ্টৰ পৰা কেজনে ভিডিও চাইছে হেয়া চাব পাৰিব তো যদি আপুনি ভিডিওৰ থাম্বনেল চেঞ্জ কৰিব খোজে তো আপুনি জাস্ট ভিডিওটো ওপেন কৰি ইয়াত পেনৰ নিচিনা এটা লগো চাইছে অথবা আইকন চাইছে জাস্ট ইয়াত ক্লিক কৰিলে আপোনাৰ ভিডিওৰ থাম্বনেল লাইন চেঞ্জ কৰিব পাৰিব তো যদি আপুনি টেক্সট দিব খোজে ইউটিউব ভিডিওত টেক্সট দিব পাৰিব ইয়াত ডেসক্ৰিপচন সুন্দৰকৈ লিখিব পাৰিব টাইটেলটো চেঞ্জ কৰিব পাৰিব সম্পূৰ্ণ সুবিধা এই এপছটোৰ ভিতৰত দিছে কোনোবা যদি আপোনাক কমেন্ট কৰে লাইক কৰে তো সকলোবিলাক ডাটা আপুনি ইয়াত পাই যাব ইয়াৰ উপৰি আপুনি এনালাইটিক্স অৰ্থাৎ আপোনাৰ সম্পূৰ্ণ চেনেলত কেতিয়া কি হল অৰ্থাৎ কিমানটা ভিউ পালে কিমানটা লাইক পালে কিমানটা ডিসলাইক পালে সব ইয়াত
এই এপছৰ মাধ্যমত আপুনি চাব পাৰিব তো হিমান কষ্ট নহয় ব্যৱহাৰ কৰিলে লাহে লাহে আপুনি শিকি যাব Thank you for watching. Don't forget to subscribe my channel.